So friends, কেইমাহমান আগতে মই বিলাহী গছ ৰুইছিলোঁ। তো বিলাহী গছত দুটামান বিলাহী পকিছে। তো এইটো তৰকাৰী বনাবলৈ আজি মই ছিঙি ল'ম ইয়াৰ পৰা। আজি গাহৰি মাংসৰ ৰেচিপি, গাহৰি মাংস বনাইছে। আহি চাওক, এতিয়া মছলা দিছে। ভাতটো হৈ গ'ল নেকি? নাই বহাইছে। ভাতটো বহাইছে। জুই জ্বলা নাই নেকি? বিলাহী মাত্ৰ 3টাহে পালোঁ। মছলা দিব লাগে। চ' গাহৰি মাংসখিনি যেতিয়া বৰ্তমান পানী দি দিছে, এতিয়া অলপমান কম জুইত মানে সেইটো ভালদৰে উতলাব। তাৰপিছত আৰু ধুনীয়াকৈ থপথপীয়া যেতিয়া মানে গ্ৰেভি হৈ যাব, তেতিয়া এইটো নমাব পৰা হ'ব আৰু। তাৰমানে কি অলপমান এই চাওক, বইল হৈছে, বইল হৈ আছে হয়নে? আলু পিছে নাইবা চাইড পিছে ৰান্ধনীজনী বৰ ধুনীয়া। দুটা আলু ভাঙি দিছে না আলু। চ' ফ্ৰেণ্ডসকল, এয়া তৰকাৰী হৈ আছে, গাহৰি ৰেচিপি নেকি। চ' আমি গোটেইবোৰে একেলগে খাই কিনে এতিয়া মানে বজাৰ কৰিবলৈ ওলাম। বজাৰ বেছি দূৰ নহয়, আমাৰ এতিয়া এইখিনিতে আমি সামৰিছোঁ নেকি? গৰম মছলা, গৰম মছলা। এয়া আমাৰ গাহৰি ৰেচিপি হৈ গ'ল এতিয়া বৰ্তমান। চ' আমি এতিয়া খাম, আপোনালোকে চাই থাকক। আৰু এতিয়া বৃষ্টি নাই, এতিয়া খাব বহিছে। এইফালে দালি আছে আৰু কণী আলু ভাজি আছে আৰু বিহুৰ কাৰণে বিহুৰ বজাৰ কৰিব যাব। নিচেই ওচৰতে আছে বজাৰটো, আপোনাৰ এই সাতগাঁও বুধবজাৰ বুলি কয়, তাতে আজি বজাৰ কৰিব যাব। এয়া পূৰা মেকআপ কৰি আছে, পাউডাৰ পূৰা মুখত পাউডাৰ ঘূৰি আছে। এয়া গলত দিব এতিয়া। চাওক, আমি বজাৰ কৰিব আহিছোঁ, বিহুৰ বজাৰ। কিমান মানুহ বিহুৰ। এইফালে বেষ্টিনা আছে, এইটো বেষ্টিনাক এটা বেলুন লৈ দিছোঁ হয়নে? তোমাক এটা হেৰি দিম, লজেন।
মানে কি দাদাজন আমি বহুত পুৰণা এখেতৰ পৰা কিবা কিবি লাগিলে আমি কাপোৰ কানি লওঁ এই শুনোৱা